এই চেনেলটোক সাবস্ক্রাইব কৰক আৰু বেল আইকনটো দবাই এই আনন্দ অটুট ৰাখক। এই ভিডিওটো চোৱাৰ আগত আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাই ল'ব, নহ'লে ভিডিওটো বুজি নাপাব। ভিডিওৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এনে তই টেমাটো গৰম কৰি নাথাকিবি দেই। তোক কি এনি টাইম ফোনে কৰি থাকিব লাগে নেকি? এনে ভিডিঅ' চিডিঅ' চলা নাই, মাথা খাই নাথাকিবি। ফোন ৰাখ। ৰাতুল ভাই, ৰাহুল ভাই, ইমান দিনৰ মূৰত যে, কি খবৰ? খবৰৰ কথা কি কবি, জিন্দগী ঝান হৈ গৈছে একেবাৰে। আৰে কি হ'ল ভাই? কি কবি এইবোৰ কিছ ডে, হাগ ডে, ভেলেণ্টাইন ডে নামত গোটেই মোৰ মানে বেংক একাউণ্ট চাফা। মজা পোৱাটোতো দূৰৰে কথা, উল্টা ৰেষ্টুৰেণ্টত 10,000 টকা বিল পলাই পৰিছো আজি দুদিনৰ পৰা। কেলা ভাবিছিলোঁ ফেচবুক পেজখন বা দুটকামান পাম, ধাৰটো মাৰিম, সেইটোও নহ'লগৈ আৰু। মোৰো একে বুজিছ। মোৰো ৰোষ্টিঙৰ চেনেলটো চলা নাই, বুজিছ নাই? মানুহবোৰে আজিকালি চুতীয়াপা কৰা বাদেই দিছে নেকি? এনেকৈ হ'লে কেনেকৈ হ'ব? ভাল বকৰা এটা পোৱালে হালাল কৰিলোহেঁতেন, পাবলৈ নাই। তাকে ভালকে পোৱা হ'লে মোৰতো ভালকে চলিলেহেঁতেন। তাকেহে পাই, কি হ'ব এনেকৈ হ'লে? আজি ৰস্তা আৰু মিমাৰ একেলগত দেখোন। কি হ'ল আজি মন চন মাৰি আছে যে? এটা জানৈচোন, যেনেকৈ পেট্ৰল নহ'লে বাইক নচলে, তেনেকৈ হট নিউজ নহ'লে না ফেচবুক পেজ চলে না ৰষ্টিং চলে। কি তহঁতি হট নিউজ এতিয়ালৈকে পোৱা নাই? চালা টিকটকৰ ছোৱালীজনী ভাইৰেল হৈ আছে আৰু তহঁতি এতিয়ালৈকে হেডমাষ্টাৰ হৈ গম পোৱা নাই। কি ভিডিঅ' তহঁতৰ নহ'লে লিক হৈ যাব ইয়াতে। দি দিছো। এইটো ভিডিঅ' ৰিলাই দিব বে। ভিডিঅ'টো দি পিনে বেয়াই কৰিলোঁ নেকি মই? চালা চুতীয়াবিলাকৰ বিশ্বাসেই নাই ক'ত কি কৰি দিব সিহঁতি। हेलो भाई, सोशल मीडिया आगे वाली वीडियो भाई आपको जिन वाली लाइव ध्वंस होइছে तो WhatsApp चेक करो। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ভিডিঅ'টো চোৱাৰ আগতে ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? আজি আপোনালোকক এটা আকৰ্ষণীয় ভিডিঅ' দেখাবলৈ গৈ আছো। আপোনালোকে নোৱাৰিবা চাগে চাই চাই। এইবোৰ বাকচুদিবোৰ আমি আৰু চাই থাকিব নোৱাৰো। অ'কে, বাই বাই, থেংক ইউ। সিহঁতৰ নতংকি জীৱনত শেষ নহয় আৰু কিবা এটা নকৰিলে নহৈছে আৰু এটা বাৰ। হেল্ল' ভাই। ভাই হেল্প এটা লাগে। কি হেল্প ক? এজনী ছোৱালীৰ প্ৰাইভেট ভিডিঅ' এটা বনাব লাগে। হৈ যাব। ঐ কি হ'ল, ভিডিঅ' ভিউজ আহিছে নাই? ভিউজ মানে এক দিনত 2 মিলিয়ন ভিউজ। 2 মিলিয়ন? মা কসম, ভিডিঅ' ফুল ট্ৰেণ্ডিঙত আছে বে। আৰু তোৰ ফলোৱাৰ্ছ কেনেকুৱা হৈছে? ফলোৱাৰ্ছ মানে বুলেট ট্ৰেইনৰ নিচিনা পাইছে বা মানে কি কবি চাহ, অচিনাকি আনকি ছোৱালীয়ে শ্বেয়াৰ মাৰিছে। মজা বে, তেন্তে আমি বনি গ'লো। লৈ পেলালো মানে ছোৱালীজনী কৈছো একদম পেলি দিলো তাইক। লৈ পেলালো মানে ফুল পেলি দিলো বে। আমি বনি গ'লো বে। প্লিজ ভিডিঅ' নকৰিবা, প্লিজ নকৰিবা ভিডিঅ'। নালাগে, নকৰিবা প্লিজ, তুমি নকৰিবা, ভিডিঅ' নকৰিবা। এই কেলা তহঁতৰ এজনী ভণ্টিৰ নিচিনা লাগিছে। ভণ্টিৰ নিচিনা মানে? যদি মোৰ ভণ্টি হয়, কোনোবাই তাই MMS বনাই কিনে মোকে হোৱাটছআপ পঠাইছে বে। কোনে দিছে? আননোন নাম্বাৰ বে। ফোন মাৰা না। ভিডিঅ' কৰিব পাৰি তই? মই কোন হয় সেইটো জানি তোৰ একো লাভ নাই। তই জাষ্ট ভিডিঅ'ৰ মজা ল। মজা ল'বলৈ কি সেইটো কেলা মিয়া খালি ভিডিঅ' বুলি ভাবিছ নেকি? তই ভিডিঅ' ক'ত পালি সেইটো ক? মোৰ ভণ্টি MMS বনাই কেলা মোকে পঠাবলৈ আহিছ। কোন তই? কেলা তোক কেলা ওচৰত পালে মই খতম কৰি পেলাম বে। ক'ত আছ তই সেইটো ক না? মাৰৰ গাখীৰ খাই আহিছ যদি তই ওচৰলৈ আহ, ক'ত আছ সেইটো ক? তোক এতিয়া খতম কৰি পেলাম। মই ৰৈ আছো। ঠিক আছে গৈ আছো ৰ।
হেল্প এটা লাগে কি হেল্প ক এজনী ছোৱালীৰ প্ৰাইভেট ভিডিঅ' এটা বনাব লাগে কাৰ প্ৰাইভেট ভিডিঅ' তোৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ কি তই পাগল হৈছ নি কেইজনমান মূৰ্খক জ্ঞান অলপ দিব লাগে তোক মোৰ ওপৰত বিশ্বাস আছে ন তোৰ ওপৰত তোক বিশ্বাস আছে দে হৈ যাব তই মোৰ ভণ্টি ভিডিঅ' এডিট কৰিছিলি তাৰপিছত আৰু পিছতে তোৰ এই ভিডিঅ'টোৰ পৰা কিমান কি হ'ব পাৰে তই জান নাজান এজনী ছোৱালীৰ ইজ্জত আৰু মান সন্মান তাৰ বাবে কিমান ইম্পৰ্টেণ্ট তই সেইটো কথা জান নাই কি হ'ব পাৰে এই ভিডিঅ'টো তাইক তোক কি কৰিছিলে তই এই ভিডিঅ'টো লিংক কৰি দিলি হা কি নষ্ট কৰিছ একদম তোৰ এতিয়া মজা লাগিছে হা তোৰ ভণ্টিৰ জিন্দগী নিলাম হ'বলৈ গৈ আছে তোৰ খং উঠিছে তহঁতৰ কাৰণে কিমান ছোৱালীৰ জিন্দগী বৰবাদ হয় সেইটো তই গম পাইছ নাই ফেচবুকত মিমছ বনাই ট্ৰল কৰা হা উল্টা পল্টা হৈ ৰ'জ ভিডিঅ' বনাও এইবিলাকে তহঁতৰ কাম হা সেইবিলাকে এজনী ছোৱালীৰ জীৱনত কিমান প্ৰভাৱ পেলাব পাৰে সেইটো তহঁতি গম পাৱ নাই ভাই আমি এইসব বেয়া ইণ্টাৰেষ্ট একো ভিডিঅ' নবনাও আমি জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' বনাও কি তোৰ এণ্টাৰটেইনমেণ্ট হা বেলেগৰ বাই ভনী তোৰ কাৰণে এণ্টাৰটেইনমেণ্ট আৰু নিজৰ বাই ভনী ভিডিঅ' লিক হোৱাটো সেইটো বেয়া তাহাঁতৰ ওপৰত মিমছ কিয় নবনাও তাহাঁতক ৰ'জ কি কেন নকৰা সেইটো কি এণ্টাৰটেইনমেণ্ট নিদিয়ে নেকি হা তহঁতক বস্তু এটা দেখাইছো বলা কিমান ছোৱালীৰ জিন্দগী বৰবাদ কৰিছো মই দেখাইছো হা তহঁতি কিমান ছোৱালীৰ জিন্দগী বৰবাদ কৰিছ কুমাৰিকা এতিয়া চিনি পালি সেই কুমাৰিকা যাক তহঁতি সমাজৰ আগত মুখ দেখাবলৈ লাইক নথলি আৰু মই কোন হয় চিনি পাওঁ মই সেই ল'ৰাজনৰ ভাই হয় যাক তহঁতি মৰিবলৈ বাধ্য কৰাইছিলি আজি তাইৰ অৱস্থা দেখিছ আজি তাই যি অৱস্থাত ভুগি আছে কালি তোৰ বাই ভণ্টি হ'ব কালি তোৰ বাই ভণ্টি হ'ব কোনোবাই নিজৰ জীৱনত যিয়ে কৰে সেইটো তাৰ মৰ্জি হা তাক দখল আন্দাজ দিয়া তহঁতি কোন নাই কিন্তু তহঁতি দিবি তহঁতি ভিডিঅ' বনাবি কাৰণ তহঁতক ভিউজ লাগে সাবস্ক্রাইব লাগে হ্যাঁ আৰু এনেকে কিমান ছোৱালীৰ জিন্দগী বৰবাদ কৰিবি তহঁতি হা তহঁতক জীয়াই থকাৰ কোনো প্ৰয়োজন নাই তহঁতক তো খেলাৰ নহয় ভাই আমাক মাফ কৰি দে ভাই মাফ কৰি দে আমি আজিৰ পৰা এনেকুৱা কেতিয়াও ভুল নকৰোঁ আমি বহুত ডাঙৰ ভুল কৰিলোঁ আমি মানি লৈছোঁ অলপ ভুল মোৰ ভণ্টি কথা আজিৰ পৰা এনেকুৱা ডাঙৰ কাম কেতিয়াও নকৰোঁ তুমি অলপ বুজোৱা না বুজোৱাচোন ইয়াক বুজোৱা আমি এনেকুৱা আনক ব্যাঘাত জন্মোৱা কোনো দিন নকৰোঁ সঁচাকে কৈছোঁ চা ভাই এই ৰ'জ বা মিম বনোৱা কোনো বেয়া কাম নহয় ৰ'জ বা মিমছ মানুহক হহুৱাবৰ কাৰণে বনোৱা কিন্তু এইটোৱে যদি কাৰোবাৰ মান সন্মানক যদি নষ্ট কৰে তেন্তে সেইটো বেয়া অ'কে বুজি পাইছ যা জিবা ভাই তই কিন্তু এই ভিডিঅ'টো কাকো নিদিবি হা প্লিজ চা ভাই মই তহঁতৰ নিচিনা নহয় কোনোবা বাই ভণ্টিৰ ভিডিঅ' লিক কৰা মই ভিডিঅ' জাষ্ট তোক অকল দিছোঁ থেংক ইউ ভাই কাকো নিদিবি প্লিজ যা হেই গাইজ ভিডিঅ' শেষলৈকে চাইছে এতিয়া নিশ্চয় ভাল পাইছে এবাৰ কমেডিতকৈ অলপ বেলেগ আনিলোঁ ভিডিঅ' চ' কাৰণ এইকেইদিন ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' ভাইৰেল হোৱা দেখা গৈছে মানে চ' কিছুমানে কৈছে ভাল কিছুমানে কৈছে বেয়া কিছুমানে পজিটিভ নেগেটিভ কমেণ্ট দিছে আৰে পজিটিভে হওক নেগেটিভে হওক সেইবিলাক আপোনালোকে ভিডিঅ' বনাই তাৰ থাম্বনেইল বনাই সেই ছোৱালীজনী আমুক ভাল হয় বেয়া হয় একচুৱেলি সেইবিলাক ক'ব নালাগে নহয় আপোনালোকে চ' এইবিলাক কিছুমান দেখা গৈছে আৰু স্পেচিয়েলি ছোৱালীবিলাকক কৈছোঁ আপোনালোকে নিজৰ ছেফটি যাতে নিজে ৰাখে কিছুমান ৰোষ্টিং বা মিমছ বনোৱা কিছুমান আমি দেখিছোঁ যে এইবিলাকক অলপ উইদাউট পাৰ্মিশ্যনত এইবিলাক ভাল নহয় গম পাইছা নাই এইবিলাক ভাল নহয় কিছুমান ক'ব নোৱাৰিছোঁ আৰু মানুহৰ লাইফত অলপ প্ৰব্লেম হৈ যায়